ব্যাক তো বন্ধুসকল আজি ভিডিও আমি কথা পাতিম বৰ্তমান আপোনালোকে যেনেকা গম পাই আছে যেনেকা আমাৰ ভাৰত বৰ্ষখন বৰ্তমান লকডাউন হৈ পৰিছে যাৰ ফলত বিভিন্ন ধৰণৰ কাৰ্যালয় বা বিজনেছমেনবোৰে ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈ পৰিছে আৰু চৰকাৰে তেওঁলোকক ওলাব দিয়া নাই আৰু যিবোৰ তেওঁলোকৰ কামবোৰ আছে তেওঁলোকক কোৱা হৈছে যে তেওঁলোকে ঘৰতে কৰি লওক আর যার ফলত তেওঁলোকে ডাটার প্রয়োজন হয় আর সেইভাবে আমার যিবোৰ জিও ভোডাফোন যিবোৰ সিম কোম্পানীবোৰ আছে সেই কোম্পানীবোৰ কি কৰিছে তেওঁলোকৰ যিবোৰ ডাটাৰ প্ৰাইচবোৰ আছে সেইবোৰ বৰ্তমান কমাই দিছে তো কি প্ৰাইচত তেওঁলোকে এই প্ল্যানবোৰ ৰাখিছে তো ভিডিওটোত কমপ্লিট ইনফৰমেশন আপোনালোকক জনাই দিম তো ভিডিওটো বহুত ইন্টারেস্টিং হ'ব হেকলৈ চাই থাকক তো ভিডিও টাইম বেষ্ট কৰি আজি ভিডিওটো সোনকালে আৰম্ভ কৰি দিও প্ৰথম কথা পাতো আমি জিওৰ পৰা জিওয়ে বৰ্তমান এটা প্ল্যান আনিছে হেইটো হৈছে 251 रुपीसर যত আপোনালোকে পার ডে 2 GB ডাটা পাবো আৰু ইয়াতে আপোনালোকে কোনো ধৰণৰ SMS পেক বা ফোন কৰাৰ অপচন আপোনালোকে ইয়াতে কোনো দিয়া নাই ইয়াতে আপোনালোকে এইবোৰ নাপাব তো এইটো এটা ভাল অপচন হ'ব পাৰে যদি আপোনালোকে কোনো অনলাইনত কাম কৰিব বিচাৰি আছে এতিয়া আমি ভোডাফোনৰ অপচন হলে ভোডাফোনে 398 रुपीसत পার ডে 3 GB ডাটা 28 দিনৰ বাবে দি আছে আৰু ইয়াতে কোনো ধৰণৰ কলৰ অপচন ইয়াতে দিয়া নাই আৰু পার ডে ইয়াতে 100 টা SMS ফ্ৰীতে পাই যাব ইয়াতে জীৱৰ সকলে ভোডাফোনৰ আগতে ৰিচাৰ্জ কৰে আছে ভোডাফোনৰ আগত ৰিচাৰ্জ কৰা আছে ভোডাফোন সিমৰ তেওঁলোকক এই অফাৰটো দিয়া হৈছে যেনেকে তেওঁলোকে 249 399 599 এইবোৰ ৰিচাৰ্জ কৰাইছিল আগতে আৰু তেওঁলোকে পার ডে পাইছিল 1.5 GB কিন্তু বৰ্তমান এই অফাৰত তেওঁলোকে এই 1.5 GB টো ডাবল কৰি দিয়া হৈছে আৰু তেওঁলোকে 1.5 GB ঠাইত এতিয়া বৰ্তমান 3 GB পোৱা আৰম্ভ কৰি দিছে এতিয়া কথা পাতো আমি এয়াৰটেলে আমাক 398 रुपीसत পার ডে 3 GB ডাটা প্লাস উইথ আনলিমিটেড কল প্লাস 100 টা SMS 28 ডেজৰ ভ্যালিডিটি লগত আমাক দি আছে যাৰ সহায়ত আমি নিজ ঘন্টায় গার্লফ্রেন্ডে বয়ফ্রেন্ডে গার্লফ্রেন্ডক কল কৰি থাকিব পাৰে তো ইখিনি কেইটামান অফাৰ আহিছিল আৰু ভিডিওটো যদি আমাৰ ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই লবড়িয়া বিলাক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিওটো ইখিনিয়ে ধন্যবাদ